সব ফ্ৰী মে খানে वाला है। কথাটো কিন্তু ভাবিবলগীয়া। এই কথাটো ক'বলৈ সাহসটো আচলতে আহিলে কেনেকৈ? না আমাৰ থলুৱাকেইটাৰ ভুল, না কোনোবা সেই বহিৰাজ্যৰ পৰা অহা কোনোবা XYZ, না সিহঁতৰ সাহস? সঁচাকৈ ভাবিবলগীয়া কিন্তু এইটো কথা। এই কথাটো কাক কৈছে? আপোনাক কৈছে, মোক কৈছে, আৰু মোৰ নিচিনা খাটি খোৱা অসমীয়াকেইটাক কৈছে। সঁচাকৈ ভাবিবলগীয়া হ'ল এই কথাটো। এতিয়া কথাটো হ'ল কি, দুখটো কাৰ? আমাৰ অসমীয়াকেইটাৰ নেকি? হয়তো আমাৰ অসমীয়াকেইটাই এনেকৈ ফ্ৰীকৈ খাই পোৱা কিবা এটা আছে নেকি স্বভাৱ? যদি নাই এই কথাটো কোৱাজন চুচুৰাই লৈ আহক। যদি আছে, কাৰোবাৰ গাত কিবা যদি মানে পইণ্ট এটা থাকে, সেইখিনি হতাশক নাথাকিব চুচুৰাই আনিব পৰা। এইটো কিন্তু সৰু কথা নহয়। আজি আমাৰ ভাৰতখনত যিখন অপাৰেশ্যন সিন্দুৰ চলিলে, তাত পাকিস্তানী সমৰ্থনকাৰীসকলক বিচাৰি উলিয়ালে আমাৰ অসমত। বাৰু ভাৰতত বহু জেগাত পোৱা নাই, কিন্তু আমাৰ অসমত উলিয়ালে যেনেকৈ, সিহঁত হৈছে কি দেশদ্ৰোহী প্ৰমাণিত কৰি সিহঁতক মানে উলিয়াইছে। কিন্তু আমাৰ অসমত ইহঁত হৈছে জাতিদ্ৰোহী। ভাৰতখনত দেশদ্ৰোহী এটা জাতিৰে অকল ভয় আছে, কিন্তু আমাৰ অসমখনত বহুত জাতিৰ ভয় আছে, চাৰিওফালৰ পৰা আৱৰি আছে। কিন্তু এই সৰু সৰু পইণ্টবিলাকে যদি আমি এৰি দিওঁ, পিছত কিন্তু বহুত ভয়ংকৰ হ'ব এই কথাটো। অকণমান ভাবি চাবলৈ হ'ল। এইবিলাক সৰু সৰু পইণ্টৰ পৰাই সিহঁতে সাহসবিলাক পাই গৈ থাকে। আৰু মই এই মানুহখিনিক ৰাজ্যদ্ৰোহী বুলি আখ্যা দিছোঁ। কাৰণ এনেকুৱা চব ফ্ৰী মে খানে वाला কোৱা বহুত প্ৰজাতি আছে। এই প্ৰজাতি কিছুমানে আমাৰ অসমতে থাকি লাগিলে অসমীয়া মিডিয়ামতে পঢ়িব, অসমীয়া বহুতখিনি আমাৰ অসমীয়া কিছুমান চাকৰি খাই দিছে সিহঁতে। অসমীয়া মানুহৰ যিখিনি অধিকাৰ, তেনেকুৱা চাকৰি কিছুমান খাই দিছে সিহঁতে চাকৰি খাই দিয়াৰ কাৰণে আমাৰ অসমীয়া ল'ৰাই বেকাৰ ঘূৰিব লগা হৈ গৈছে। সিহঁতে যিটো মানে ইয়াত ফ্ৰীডমত থাকে আমাৰ অসমত আহি, সেইটো কথা মানে ভাবিবলগীয়া। এই সৰু সৰু কথাবিলাকে কিছুমান কৈছোঁ নহয়, সেই সৰু সৰু পইণ্টবিলাকে সিহঁতক সাহস গোটায় যে ইয়াতে থাকি ইয়াতে দাদাগিৰি দেখাবৰ কাৰণে। সিহঁতে হয়তো অসমতেই সকলো খাব বব, অসমতেই মৰি যাব, কিন্তু অসমীয়া জাতিৰ সংকটত কিন্তু সিহঁতে কিবা এটা প্ৰতিবাদ কৰিবলৈ এখোজো বাহিৰলৈ ওলাইও নাহিব। কিন্তু সেনেকুৱা স্বভাৱৰ মানুহ এইখিনি। মানে সেই পেহেলগামৰ যুদ্ধত পাকিস্তান জিন্দাবাদ কোৱা আৰু এই ফ্ৰী মে খানে वाला হাই কোৱা এই প্ৰজাতিকেইটাৰ মাজত একো পাৰ্থক্য নাই। মাত্ৰ সেইটো দেশৰ সমস্যা, এইটো হৈছে আমাৰ ৰাজ্যৰ সমস্যা। ভাবি চাব হ'ল। ধন্যবাদ। জয় অসম।